Good morning everyone. স্বাগতম জনালো ডাইৰেক্ট ঘৰৰ পৰাই আৰু আজিৰ নিউজটো বেলেগ ধৰণৰ এতিয়া বাজিল 10টা আৰু জানে আপোনালোকে আজি সপ্তাহ 10 দিনৰ বেছি হ'ল 1 সেকেন্ড মাজতে ক'ৰবাত 10-15 মিনিট ব্ৰেক লয় তাৰপিছত আকৌ ৰাতিপুৱাৰ পৰা আকৌ মাৰি আছে কালি যেতিয়া মংগলে টাউনত যিটো দৃশ্য দেখিলো এতিয়া মংগলে টাউনত ভিডিঅ' বনালো তাৰ ভিডিঅ' বনাই থোৱাৰ পিছত আমাৰ গাঁৱততো একোৱে নাছিল ধুনীয়া পুৰা একদম ক্লিয়াৰ আছিল কিবা অলপ চলপ পথাৰত পানী আহিছিল কিন্তু মংগলে টাউনত ভিডিঅ' বনাব যোৱা দেখি হয়তো বানপানী মহাৰাজৰ খং উঠিল আমালৈ বা মোলৈ খং উঠি মোৰ গাঁৱৰ অৱস্থা এয়া চাই লওক আৰু খুব কম সময়ৰ ভিতৰত এয়া ঘৰত উঠিব আহি তাৰ বেছি টাইম নাই এয়া পানী এনেকুৱা স্পীডত আহি আছে কি কম আমাৰ ইয়াত আগতে এটা নদীৰ পৰা পানী আহিছিল দুটা নদীৰ পৰা পানী আহি আছে আৰু ভগৱান জানে আৰু এনেকুৱাকৈ বৰষুণ দি আছে পানী কেতিয়া কমিব কেতিয়া ৰ'দ দিব কেতিয়া শুকাব কেতিয়া কালি ভাবিছিলোঁ মনত বেয়া লাগি আছিল ইমান টাউনৰ মানুহ ইমান বস্তু আলাই আথনি হৈ গ'ল কিন্তু এতিয়া আমাৰ দুখ কোনে বুজিব আমাৰ হেৰিটো কোনে আমাৰ যিমানবিলাক আলনি হ'ল ইয়াতে ইমান ঘৰ আছে যিবিলাক আমাৰ গাঁৱৰ মানুহবিলাকৰ ঘৰৰ কাঠিবিলাক মাটিৰে লেপি কিনে বনোৱা কাঠি পকী কাঠি নহয় সেইবিলাক চব পানী ঢৌ লাগি চব খহি গৈ আছে যিবিলাক দৃশ্য দেখিলে আপোনাৰ মাথা বেয়া হৈ যাব কি কৰিম ভাবি পোৱা নাই আৰু মই বেছি আগলৈ নাযাওঁ এতিয়া মই ডাইৰেক্ট গৈ আছোঁ আমাৰ জিমৰ পৰা অৱস্থা কি হৈ আছে মই নাজানো চাই থাকিব সো এতিয়া বাইক চাইক লৈ লৈছোঁ আমাৰ ঘৰৰ পৰা মানে ওলাই যোৱাৰ পৰা ৰাস্তা দুটা এটা ইফালে আৰু এটা ইফালে ইয়াতে আগত এক কপলমান পানী হৈছে বুলেট যাব নাযাব কিন্তু ইফালে হয়তো যাব যিসকলে ভিডিঅ'টো চাই আছে সকলোকে মোৰ ফালৰ পৰা অতি অনুৰোধ যাতে সকলোৱে আপোনালোকে ঈশ্বৰ আল্লাহ ভগৱানক আপোনালোকৰ নিজৰ ভগৱানক যাতে ভাবে আৰু যাতে এই বিপদটোৰ পৰা আমাক মুক্ত কৰি দিয়ে এই ৰাস্তাত পানী যাব পাৰিলে পৰা পানী হৈ আছে গোটেই ধাৰ পৰি গৈছে কেনেকুৱা ধাৰ পৰিছে ৰাস্তাত মানুহে মাছ মাৰি আছে আৰু পানী হেৰি হৈ যায় মাছ মাৰি আৰু কৰিব নোখোজে ইয়াত গোটেই ট্ৰেফিক পুলিচ দিছে কাৰণ এইটো ৰোড কমপ্লিট বন্ধ কৰিছে আৰু যদি ৰাস্তাটো বন্ধ নহয় মই ইয়াৰ আগত এটা লাষ্ট যেতিয়া প্ৰথমবাৰ পানী আহিছিল তেতিয়াই মই কৈছিলোঁ যদি এইটো ৰাস্তা বন্ধ নকৰে নহয় কি হৈ যাব জানেনে এই ৰাস্তা আগত ছিঙি যাব আৰু এতিয়া মই গৈ আছোঁ মোৰ জিমলৈকে এই ভগৱান এই চাওক না সাগৰ আপোনালোকে দেখিছেনে নাজানো বৰষুণ দি আছে গোপৰ কেমেৰাটো চাফা কৰি দিছোঁ পানী পৰি কিনে হয়তো অলপ ধোৱা টাইপ আহিব পাৰে কিন্তু আপোনালোকে চাওক সাগৰ হৈ গৈছে সাগৰ এইখন হৈছে খাৰখোৱা ৰিপুজৰ কালি যেতিয়া মই ৰিপুজৰ পানী সোমোৱা দেখাইছিলোঁ এই ভিডিঅ'টো তেওঁলোকৰে হয় এখন খাৰখোৱাত হয়তো এতিয়ালৈকে পানী উঠা নাই কিন্তু এই খাৰখোৱাৰ সন্মুখত পানী যাওক আৰু ইয়াতো কম সময়ত পানী উঠি যাব বৰষুণ চাওক না কেনেকুৱা জোৰত মানে 2 মিনিটৰ মূৰে বাপ এই এতিয়া মোৰ জিমৰখন পালোঁ আহি এইটো মোৰ জিমত যোৱা বাট আৰু এইখন মোৰ জিমৰ অৱস্থা চাওক না গাড়ী কেনেকৈ যাব এতিয়া অলপ আগৰ পৰা আহোঁ গাড়ীত অলপমান ৰখিব লাগিব এনাৰেল ধাবা এইখন এনাৰেল ধাবা এইটো এনাৰেল পুখুৰী আৰু ইয়াতে এনেকুৱা মাছ আছিল মানে বহুত পুৰণা মাছ চব মাছ ওলাই গ'ল আপোনালোকক ইয়াৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ যে প্ৰথমবাৰ বানপানী আহিছিল সেই ৰাস্তাটোত গৈ আছোঁ যে সেই ৰাস্তাটোৰ দৃশ্য চাব কেনেকুৱা পৰিস্থিতি হৈ আছে ইয়াৰ পৰা গাড়ী কমপ্লিট বন্ধ কিন্তু ডাঙৰ ট্ৰাক বা যিবিলাক হেভি গাড়ী সেইবিলাক গাড়ী যাব একদম টোটেল বন্ধ কৰি মৰিলে জমৰ আগত ক'ব পাৰিম আৰু পানী দেখিছোঁ বুলি আগতে নিউজত পাইছিলোঁ আৰু ইয়াত মানুহে জাল মাৰি আছে কাৰণ মাছ আহি আছে খাল ডুবিছে আৰু মানুহে জাল মাৰি আছে গাড়ীবিলাক চাওক কেনেকুৱাকৈ আহি আছে কেনেকুৱা গৈ আছে এতিয়া 2 ছেকেণ্ড 3 ছেকেণ্ডৰ মূৰে বৰষুণ আহি আছে আপোনালোকে চাওক মোৰ পিছত এয়া এইটো নেশ্যনেল হাইৱে বুলি ক'ব নে নদী বুলি ক'ব কাৰণ নদীটো জানো ইমান ধাৰ নাই থাকে এতিয়া নদীটো ধাৰ কমি আছে ধাৰ চাওক কেনেকুৱা ধাৰ চলি আছে আৰু এই ধাৰত যদি কোনোবা মানুহ পৰি যায় এইটো অৱস্থা কি হ'ব চিন্তা কৰক আৰু এয়া হ'ল আমাৰ NH 52 নেশ্যনেল হাইৱেৰ দৃশ্য হয় মই যিমান পাৰোঁ আগত যাব চেষ্টা কৰিম কিন্তু দুৰ্ভাগ্য মোৰ গোপৰটোৰ চাৰ্জ নাই আৰু বৰষুণ দি আছে এনেকুৱা টাইমত চাৰ্জবিলাক বৰ সোনকালে যায় আৰু নেটৱৰ্ক নাই চাৰ্জ নাই আৰু এইটো ভিডিঅ' কেতিয়া মই আপলোড কৰিম কেতিয়া দিম মই নিজে ক'ব নোৱাৰোঁ কিন্তু যিমান পাৰি ইমান সময়ৰ ভিতৰত আপোনালোকক দেখাব চেষ্টা কৰিম
এই কণ্ডিশ্যন এয়া ইয়াৰ পৰা ডাইৰেক্ট মই জিমত যাম মোৰ জিমৰ ফ্ৰণ্টৰ কণ্ডিশ্যন অলপ তেতিয়া আহোঁতে দেখাইছে কিমান দূৰ এইখিনি জিমত যোৱা ৰাস্তা এইটো এতিয়া যাম নদী নহ'লেও আচ্ছা বাৰু ঠিকে আছে So hello everyone, আজি এটা নতুন দিন কালি ভিডিঅ'টো জিমতে স্কিপ কৰিব লগা হৈ গ'ল কাৰণ মোৰ গ্ৰুপটোৰ চাৰ্জ নোহোৱা হৈ গ'ল আৰু ৰেইনকোটৰ ভিতৰতে পানী সোমাই মোবাইলেৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু আজি আপোনালোকক মোৰ গাঁৱৰ বেলেগ দৃশ্য দেখাব ওলাইছোঁ যিটো নেকি চালে আপোনালোকৰ হোচ কিবা হৈ যাব এতিয়া মই যিটো ঠাইত থিয় হৈ আছোঁ কালি এই ঠাইৰ পৰা একেই ঠাইত মই থিয় হৈ আছিলোঁ পানী ইমানলৈকে আছিল আৰু ইয়াৰ পৰা সিফালে পানী যোৱা নাছিলে আৰু আজি দেখাই আছোঁ চাওক পানী ক'লৈকে গুচি গৈছে এয়া মোৰ গেট পাৰ হৈ একদম ঘৰৰ আগত গুচি গৈছে মানে ঘৰত উঠো আৰু অলপমান বাকী আছে আৰু এতিয়া মই ৰাস্তাৰে গৈ আছোঁ নে খালৰ পাৰেৰে গৈ আছোঁ ৰাস্তাৰে গৈ আছোঁ একো ধৰিব পৰা নাই কিন্তু তলত শিল আছে কাৰণে শিল খচি খচি গৈ আছোঁ আৰু এতিয়া মই আছোঁ আমাৰ নঙলাত এয়া আমাৰ নঙলাত বিশ্বাস এইখন হ'ল আমাৰ নঙলা এইটো হ'ল মেইন আমাৰ ৰাস্তাটো পকী ৰাস্তাটো আৰু এতিয়া মই গৈ আছোঁ আমাৰ স্কুল দোকান য'ত যি আছে আমাৰ চেণ্টাৰৰ ফালে গৈ আছোঁ এই ঘৰখন চাওক মই যোৱাটো ভিডিঅ'ত এইখন ঘৰৰ ভিডিঅ' দেখাইছিলোঁ এইখন যোৱা পানীটোতো এইখন ঘৰত পানী উঠিছিল কিন্তু ইমান উঠা নাছিল ইয়াতকৈ কম উঠিছিল আৰু আগৰ ফালে দেখাই আছোঁ চাওক এইটো ঘৰ আৰু এইটো ঘৰ এই তিনিটা ঘৰৰ কাঠি আমাৰ যিটো ভিঠিকেইটা মাটিৰে দিয়া আছিলে আৰু মাটিৰ ভিঠি যেতিয়া পানীৰ ঢৌ লাগিলে এতিয়া পানীৰ তলত চব ভিঠি আৰু যেতিয়া পানীটো শুকাই যাব তেতিয়া চিন্তা কৰক ভিঠিবোৰ তেনেকৈ থাকিবনে কাৰণ এইটোতো পকা ভিঠি নহয় পানীৰ লগত পানীৰ ঢৌত গোটেইবোৰ মাটি পানীৰ লগত মানে মিহলি পানীৰ লগত উটি গ'ল এতিয়া এটা কথা চিন্তা কৰক চৰকাৰে কি দিছে ৰিলিফ দিছে চাউল তেল দালি আৰু বিভিন্ন ধৰণৰ সহায় কৰি আছে এতিয়া পানী কমি যাব কিন্তু বেছিভাগ মানুহৰ যিবিলাক মানুহৰ নেকি কেঁচা ঘৰ আছে যেনেকৈ মাটিৰে ভিঠিবিলাক বনাই হাতেৰে লিপা ঘৰ এওঁলোকৰ বাৰু কাঠিলৈকে উঠিছে কিছুমানৰ ঘৰৰ মাছ পাইছে কিছুমানৰ ঘৰৰ ওপৰ পাইছে তো চৰকাৰেতো গোটেইবোৰতো মূল্য দিব নোৱাৰে গোটেইবোৰতো মূল্য নিদিয়ে তো এবাৰ ভাবি চাওক পানীটো শুকাই যোৱাৰ পিছত এই এনেকুৱা মানুহখিনিৰ কি হ'ব চ' এইটো এটা পুখুৰী ইয়াৰ সিফালে এটা পুখুৰী এটা আছিল এই দুটা পুখুৰী মিলি কমচে কম লাখ টকাৰ মাছ দিছিলে এতিয়া পানীৰ লগত গোটেইবোৰ মাছ গুচি গ'ল এতিয়া কওক এই মাছৰ মূল্য কোনে দিব এয়া আমাৰ পুখুৰী পাৰ স্কুল পুখুৰী আৰু তাত গোটেই গাঁৱৰ মানুহ যিবিলাক মানুহৰ নেকি ঘৰত থাকিব নোৱাৰা অৱস্থা হৈছে সকলোবোৰ মানুহ ইয়াতে শিবিৰ পাতিছে তালৈকে যাম তাত গৈ কি দেখাব পাৰি দেখাই আছোঁ চাই থাকিব চ' এতিয়া আহি পালোঁ আমাৰ দোকান এয়া দোকান আৰু ইফালে আছে আমাৰ শিৱ মন্দিৰ স্কুল আমাৰ গাঁৱৰ যিটো মেইন চেটাৰ ইফালে মন্দিৰ আছে শিৱ মন্দিৰ আৰু ইফালে হনুমান মন্দিৰ আৰু এয়া আগত স্কুল ৰংগমঞ্চ ফিল্ড গোটেইবোৰ আছে আৰু আমাৰ গাঁৱৰ যিবিলাক ঘৰত পানী উঠিছে সকলোবোৰ মানুহ আহি ইয়াতে শিবিৰ পাতিছে কিন্তু দুৰ্ভাগ্যৰ কথা শিবিৰতো উঠি গ'ল পানীটো মানে ইমান এতিয়ালৈকে বাঢ়িয়ে আছে বেলেগ গাঁৱবিলাকত শুনিছোঁ পানী কমি থকা বুলি কিন্তু কি হৈছে আমাৰ ইয়াত নাজানো আহি এইবিলাক পানী আৰু এইবিলাক চাওক শিবিৰত থকা মানুহৰ দুৰৱস্থা বুলিয়ে ক'ব লগা হৈছে শিবিৰত থকা মানুহৰ অৱস্থা এতিয়া শিবিৰলৈকে যাব লাগিলেও হয়তো ভেলেৰে যাব লাগিব তো এইটো আছিলে ৰংগমঞ্চ আৰু এইটো ক্লাব ঘৰ এইকেইটা স্কুল আৰু গোটেইবোৰ ভৰ্তি হৈ গৈছে তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম আৰু এতিয়া ঘৰত গৈ আছোঁ তো বৰ্তমান টাইমত আমাৰ লগত যিটো হৈ আছে গোটেই অসমখনতে আমি ওপৰৱালাক প্ৰাৰ্থনা কৰাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰোঁ মই সেইকাৰণে আপোনালোকেও কৈছোঁ প্ৰাৰ্থনা কৰক যাতে কিবা এটা হৈ যায় আৰু এইমাত্ৰ এটা ডিম্পুৰ ভিডিঅ' চালোঁ নলবাৰী বৰপেটা এইবিলাক দেখাইছে তাত বোলে পানী কমি গ'ল কিন্তু আমাৰ ইয়াত মই পানী দেখাই আছোঁ চাব এই অলপমান আগত আমাৰ ইয়াত এইটো ষ্টেপলৈকে আছিল আৰু এতিয়া আহি এইখিনি পেলাই আহি চ' মোটামুটি 1 ঘণ্টাত 1 ফুট পানী বাঢ়িল কিন্তু আমাৰ ইয়াত কি হৈছে নাজানো পানী বাঢ়ি আছে আৰু বাকীবিলাকৰ দেখি শুনি আছোঁ পানী কমি আছে আমাৰ ইয়াত পানী বাঢ়ি আছে নে সেই কমা পানীবিলাক আমাৰ ইয়াত আহি গ'ল নাজানো এতিয়া শিবিৰত গৈ আৰু নিজৰ পৰিয়ালবিলাককে নিজৰ মানুহবিলাকে দেখাব মোৰ নিজৰ বেয়া লাগি গ'ল পাৰিলে কিবা এটা দিব পাৰিলে ভাল আছিল কিন্তু এনেকুৱা সময়ত যিজনী ঘৰৰ পৰা ওলাব পৰা নাই ক'তো যাব পৰা নাই নিজৰ লগত একো নাই কেনেকৈ কি দিম নিজক সহায় লাগে নে বেলেগক মানে সেইবিলাকক শিবিৰত গৈ সহায় কৰিম ভাবি পোৱা নাই পৰ পোৱা নাই এতিয়া যদি ৰাতিৰ ভিতৰতে বানপানী উটাই লৈ নাযায় তেতিয়াহ'লে কালি আকৌ লগ পাম নতুন এটা ভিডিঅ'ত এতিয়া মেইন কথাটো হ'ল এখন মেইন বস্তু লাগে এখন হ'ল ভেলৰ বাহিৰে বেলেগ চাহাৰা নাই কাৰণ আমাৰ ইয়াত নৌকা চৌকাটো নাই এতিয়া ভেল বনাব লাগে চ' এতিয়া বাই যাওঁ ভেল বনাওঁ মানে এতিয়া নবনাওঁ কালি পোৱা নাই এতিয়াতো সন্ধিয়াই হ'ল বাৰু আৰু চাব বৰ্তমান টাইমত লাইন নাই কাৰেণ্ট নাই একো নাই কিমান কষ্ট কৰি কেনেকৈ কৰি ভিডিঅ' বনাই আছোঁ তো ইডিটত হয়তো ভাল নহ'ব পাৰে কিন্তু আপোনালোকে মিলাই ল'ব কিন্তু ভিডিঅ' দিমেই যিমান দুৰ্যোগ যিমান চুনামি নাহক নাকটো ওলাই থকালৈকে ভিডিঅ' দিম কাৰণ নিজৰ পৰিস্থিতিটো কেনেকুৱাকৈ কি হৈ আছোঁ আপোনাৰ লগত দেখাম আজিলৈ বাই কালি লগ পাই আছোঁ